এখন ই ৰিক্সাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ৰিক্সাখনত থকা হাজাৰ হাজাৰ টকাৰ বস্তু সামগ্ৰী জ্বলি পুৰি শেষ হৈ যায়। চকুৰ সন্মুখতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লগে লগে সেই ঠাইত অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈছিল যদিও সেই ই ৰিক্সাখনৰ জুই নুমাব নোৱাৰিলে। চকু কপালত উঠা এটা দৃশ্য। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি আন 10 জনক দেখুৱাৰ সুযোগ কৰি দিয়ক আৰু আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। ফোন দেন না আরে ফোন দিলে এখন হবে ব্যাটারি ব্যাটারি ঠান্ডা করে